নমস্কাৰ সবকে স্বাগতম। আপুনি যদি লকডাউন শেষ হোৱাৰ পিছতে নতুন মোবাইল কিনিম বুলি ভাবি আছে তেনেহ'লে এই ভিডিঅ'টো শেষলৈকে চাই থাকক। আজি এনেকুৱা 8টা নতুন মোবাইলৰ কথা ক'ম যোন লকডাউন শেষ হোৱাৰ পিছতে লঞ্চ হৈ যাব আৰু এই নতুন মোবাইলবোৰ কিনিব পাৰিব বৰ্তমান পুৰণা মোবাইল ফোনৰ জেগাত। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম মোবাইলটো লঞ্চ হ'ব ৰিয়েলমি ফালৰ পৰা। ৰিয়েলমি 6 আৰু 6 Pro ফোনটো লঞ্চ হোৱা প্ৰায় এমাহ হোৱা নাই, কিন্তু গ্ৰাহকে এই দুটা ফোন বেছি পচন্দ নকৰিলে বেছি দামৰ কাৰণে। সেইকাৰণে ৰিয়েলমি দুইটা নতুন বাজেট গেমিং ফোন লঞ্চ কৰিব, ৰিয়েলমি নাৰ্জো 10 আৰু 10A। এই দুটা ফোন 9,000 পৰা 14,000লৈকে দাম থাকিব আৰু পিয়'ৰ গেমিং ফোন হ'ব মিডিয়াটেকৰ প্ৰচেছৰ লগত। নাৰ্জো 10 আৰু 10A মোবাইলটো বৰ্তমান পোৱা ৰিয়েলমি 6 আৰু 6 Proতকৈ বেছি ভাল হ'ব যদি দামটো চোৱা যায়। অকল এই দুটা ফোন বুলি নহয়, লগতে X3 আৰু X3 Zoom বুলি দুটা ফোন লঞ্চ কৰিব যোনটো 20,000 পৰা 28,000লৈকে দাম থাকিব। সেইকাৰণে আপুনি যদি ৰিয়েলমি 18,000 পৰা 30,000 ভিতৰত কিবা ফোন কিনিবলৈ ভাবি আছিলে তেনেহ'লে কেইদিনমান ৰৈ দিয়ক আৰু ৰিয়েলমি X3 আৰু X3 Zoom কাৰণে ৱেইট কৰক। ৰিয়েলমি কথা পাতি আছোঁ যেতিয়া ৰেডমি কথাটো আহিবই। ৰেডমি ভাৰতত লকডাউন শেষ হোৱাৰ পাছতেই ৰেডমি K30 Pro 5G মোবাইলটো লঞ্চ কৰি দিব, যোনটোৰ দাম 30,000ৰ ওচৰত হ'ব। আৰু এই ফোনটো যোৱা বছৰ ৰেডমি K20 Pro ফোনটোৰ ছাকচেছৰ বনি আহিব। আৰু লগতে Xiaomi Mi 10 ফোনটো লঞ্চ কৰিব। এইটো এটা 5G ফোন হ'ব আৰু 40,000ৰ ওচৰত দামটো ৰখা হ'ব। এই ফোনটো আচলতে মাৰ্চৰ শেষতে লঞ্চ কৰাৰ কথা আছিলে, কিন্তু কৰোনা ভাইৰাছৰ মহামাৰীৰ কাৰণে এতিয়া লকডাউন শেষ হোৱাৰ পাছতে লঞ্চ হৈ যাব। ইয়াত 108 মেগাপিক্সেলৰ কেমেৰা হ'ব আৰু স্নেপড্ৰেগন 865 প্ৰচেছৰটো হ'ব। আৰু এই ফোনটো OnePlus-ৰ 8 মোবাইলটোৰ লগত কম্পিট কৰিব। আৰু চাব গ'লে Mi 10 ফোনৰ স্পেচিফিকেশ্যনটো OnePlus 8তকৈ বেছি ভাল দেখা গৈছে। এতিয়া দামটোৰ ওপৰতে নিৰ্ভৰ কৰে, যোনটো বহুত সোনকালে আমি গম পাই যাম। আৰু ইয়াৰ লগত ৰেডমিয়ে নিজৰ বাজেট কিং ৰেডমি নোট ছিৰিজৰ ৰেডমি নোট 9 ফোনটোও লঞ্চ কৰিব, যোনটো 10,000 আৰু 11,000 ভিতৰত দামটো ৰখা হ'ব। সেইকাৰণে আপুনি যদি ৰেডমি নোট 8 কিনিবলৈ ভাবি আছিলে তেনেহ'লে ৰেডমি নোট 9 কাৰণে ৰৈ দিয়ক, কিয়নো এইটো এটা 11,000 কেটেগৰীত চবতছে বেছি ভাল ফোন হ'ব। আৰু ইয়াৰ পিছত বহুত বছৰ মূৰত মটৰলা কোম্পানী ফোন লঞ্চ কৰিব ওলাইছে। কেইদিনমান আগতে আমেৰিকাত মটৰলা এজ আৰু এজ প্লাছ এই দুটা ফোনটো লঞ্চ কৰিছিলে আৰু এই দুটা ফোন ভাৰততো লঞ্চ কৰিব বুলি কনফাৰ্ম কৰি দিছে। যদি কথা পাতোঁ মটৰলা এজ মোবাইলটোৰ, ইয়াত স্নেপড্ৰেগন 765 5G প্ৰচেছৰটো দিয়া গৈছে আৰু মটৰলা এজ প্লাছ মোবাইলটোত স্নেপড্ৰেগন 865 5G প্ৰচেছৰটো দিয়া গৈছে। আৰু মটৰলা এজ প্লাছ ফোনটো এটা ফ্লেগশ্বিপ ফোন হয় আৰু সেইকাৰণে দামটো অলপ বেছি থাকিব। যদি অনুমান কৰোঁ তেনেহ'লে 50,000 পৰা 60,000 ভিতৰত থাকিব। আৰু আপুনি যদি আইফোন কিনিবলৈ ভাবি আছিলে এবাৰ নিশ্চয় এই ফোনটো কনচিডাৰ কৰি চাব। আৰু মটৰলা এজ ফোনটোৰ অকণমান কম দাম হ'ব আৰু বহুত সোনকালে আমি দামটো গম পাই যাম। আৰু ইয়াৰ লগত অপ্পো কোম্পানীও নিজৰ ফ্লেগশ্বিপ ছিৰিজ ফোনটো লঞ্চ কৰিব ওলাইছে, অপ্পো ফাইন X2। আৰু এই ফোনটোৰ স্পেচিফিকেশ্যন প্ৰায় গোটেইখিনি OnePlus 8 Pro ফোনটোৰ লগত একেই হয়, কিয়নো বহুতকেইটাৰ ভিতৰতে মই কৈছিলোঁ যে OnePlus, ৰিয়েলমি, অপ্পো, ভিভো এইকেইটা একেটা কোম্পানীৰে পুতেক জীয়েক হয়, BBK ইলেক্ট্ৰনিক্সৰ। আৰু এই ফোনটোৰ দাম OnePlus 8 Proতকৈও অলপমান বেছি হ'ব পাৰে। যেতিয়া অপ্পো ফাইন X 2018ত লঞ্চ কৰিছিলে তেতিয়া দামটো 55,000ৰ দামত লঞ্চ কৰা হৈছিলে আৰু এতিয়া X2 ফোনটো 60,000ৰ দামত অহা চান্সেছ বহুতেই আছে। যদি পুতেকৰ কথা পাতি আছোঁ তেনে জীয়েকৰ কথা কেনেকৈ থাকি যাব পাৰে। ভিভো কোম্পানীৰ ভিভো V19 ফোনটো বহুতেই জল্দি ভাৰতত লঞ্চ হৈ যাব। লকডাউন যদি শেষ হয় চবতছে আগত ভিভোই এই ফোনটোকে লঞ্চ কৰিব। ভিভোৰ V ছিৰিজ ফোনটো ভাৰতত বহুতেই পপুলাৰ হয় আৰু এইটো 20,000ৰ ভিতৰত দামত পোৱা যাব পাৰে। এই ফোনটোত স্নেপড্ৰেগন 712 প্ৰচেছৰটো দেখা পোৱা যাব পাৰে। আৰু এই ফোনটো আপুনি যদি ভিভো কোম্পানীৰ বহুতে ডাঙৰ ফেন তেতিয়াহে মই ৰেকমেণ্ড কৰিম, নহ'লে 20,000 বাজেটত ইয়াতকৈ ভাল প্ৰচেছৰ থকা বেলেগ ফোন ধেৰ আছে। যেনেকৈ প'ক' কোম্পানীৰ এটা নতুন ফোন আহিব পাৰে যোনটো প'ক' F2 নহ'লে প'ক' X2 হ'ব পাৰে আৰু ইয়াৰে দাম 20,000ৰ পৰা 22,000ৰ ভিতৰত হ'ব পাৰে আৰু যোনটো এটা বহুত ভাল অপশ্যন হৈ যাব পাৰে। আৰু ইয়াৰে পিছত এণ্ড্ৰইড বনোৱা কোম্পানীটো নিজৰ ফোন এটা লঞ্চ কৰিব। হয়, কথা পাতি আছোঁ গুগলৰ। আৰু গুগলে ভাৰতত Pixel 4a ফোনটো লঞ্চ কৰিব আৰু এই ফোনটোৰ দাম আইফোন SEৰ নিচিনাই থাকিব, মানে 40,000ৰ ওচৰতে দামটো হ'ব পাৰে। আৰু ফোনটো ছিংগল কেমেৰাৰ লগত আহিব, যোনটো আমি প্ৰত্যেকটা গুগল পিক্সেল ফোনত দেখা পাই আছোঁ। আৰু প্ৰচেছৰটো স্নেপড্ৰেগন 730G হ'ব পাৰে। আৰু দেখিবলগীয়া হ'ব যে এই ফোনটো 40,000ৰ ভিতৰত কি চমৎকাৰ কৰি দিব পাৰে, কিয়নো গুগলৰ অকল এটা কেমেৰাই বহুতখিনি ডাঙৰ ডাঙৰ চমৎকাৰ কৰি দিয়ে। আৰু ইয়াৰ লগত OnePlus Z আহিব পাৰে, যোনটো এটা আপাৰ মিড ৰেঞ্জৰ মোবাইল ফোন হ'ব, মানে 25,000ৰ পৰা 30,000ৰ ভিতৰত দামটো দেখা পোৱা যাব। আৰু এই ফোনটো জুলাইৰ ভিতৰত লঞ্চ কৰা হ'ব, কিয়নো OnePlus 8 ছিৰিজ ফোনটো লঞ্চ কৰা বেছি দিন হোৱা নাই আৰু এতিয়ালৈ এটা চেলো আৰম্ভ হোৱা নাই। সেইকাৰণে আপুনি যদি OnePlus-ৰ অকণমান কম দামৰ ফোন কিনিবলৈ ভাবি আছিলে তেনেহ'লে জুলাইলৈকে ৰৈ দিয়ক। এই ফোনটোৰ ডিটেইলছ এতিয়ালৈকে ইমান অহা নাই, যদি ডিটেইলছ আহি যায় নিশ্চয় ভিডিঅ' এটা বনাই জনাই দিম। আৰু সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, লগতে বেল আইকনটো দবাই দিব।
আৰু ইয়াৰে পিছত আইকিউ কোম্পানীৰ আইকিউ নিঅ' 3 5G ফোনটো লঞ্চ কৰিব। আইকিউ এটা নতুন কোম্পানী হয় যোনটো কোম্পানী এতিয়ালৈকে অকল এটা ফোনে লঞ্চ কৰিছে আৰু এই 2 নম্বৰ ফোনটো বহুতে সোনকালে লঞ্চ কৰিব, যোনটো কোৱা গৈছে যে ভাৰতৰ চবতছে বৰ্তমান সময়ৰ কম দামী 5G ফোন হ'ব স্নেপড্ৰাগন 865 প্ৰচেছৰ লগত। এই ফোনটো 28,000 নহ'লে 29,000 দামত লঞ্চ কৰিব। আৰু আপোনালোকে যদি 5G ফোন কিনিবলৈ ভাবি আছে তেনেহ'লে লকডাউনৰ পিছত কিনিব পাৰে। শেষৰ ফালে ক'ব খুজিম যে লকডাউন শেষ হোৱাৰ পাছতে অনলাইন শ্বপিং ছাইট যেনেকৈ ফ্লিপকাৰ্ট আৰু এমাজনে বহুত নতুন নতুন চেলছ আৰম্ভ কৰি দিব আৰু লগতে মোবাইল ফোন কোম্পানীবোৰে মোবাইলত ডিছকাউণ্টছো দিয়া যাব পাৰে, কিয়নো এইকেইদিন লকডাউনৰ কাৰণে চবৰে লছ হৈ আছে আৰু সেইটোকে মেকআপ কৰিবলৈ দাম কমাই দিব, নহ'লে ঢেৰ অফাৰ দিব যাতে চেল বেছি বাঢ়ি যায় আৰু এইকেইদিন হোৱা লছখিনি মেইনটেইন হৈ যায়। আশা কৰোঁ যে ভিডিঅ'টো ভাল লাগিল, লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। বাই।